হেল্ল' এভৰিৱান, মোৰ নতুন ভ্লগ এটালৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধ বুলি ক'লে আমাৰ শ্বিলং যোৱা যেন অভ্যাসেই হৈ গৈছে। আজিও ইয়াৰ ব্যতিক্ৰম নহ'ল। আমি ঘৰৰ আটাইকেইজনে ৰাতিপুৱা প্ৰায় 6:30 বজাতে চেৰাপুঞ্জীলৈ ৰাওনা হ'লোঁ। চাৰিওফালৰ পৰিৱেশটোতো আৰু জানেই শ্বিলঙৰ, কিন্তু বৰ্তমান ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম চলি থকাই ৰাস্তাবোৰ খুব বেয়া হৈ গৈছে। তথাপিও তাৰ মাজেৰে আমি আহি আজিৰ লক্ষ্যস্থান হ'ল আমাৰ গাৰ্ডেন অফ কেভছ। আপোনালোক গৈছেনে বাৰু ইয়ালৈ? আমি কিন্তু এইবাৰ ফাৰ্ষ্ট আহিলোঁ। এয়া আমি গৈ আছোঁ। বাটত ধুনীয়াকৈ দেখাই দিয়া আছে কোনফালে যাব লাগে, গতিকে একেবাৰে দিগদাৰী নহ'ল। ধুনীয়াকৈ আমি গন্তব্যস্থান পামহি। মাজতে এইটো এটা স্পট আছে, ভিউ পইণ্ট। ইয়াতে ৰখিলোঁ আমি। ইয়াতে ঘৰতে অলপ কিবা কিবি বনাই লৈ গৈছিলোঁ, সেইখিনি খালোঁ, কিয়নো ৰাতিপুৱা সোনকালে ওলোৱা যায়। গতিকে বাটত খাওঁতে মানে দেৰি হৈ যায় বুলি ঘৰতে অকণমান বনাই নিয়াৰ প্ৰায় মই চেষ্টা কৰোঁ। আৰু ইয়াতে এয়া গাড়ী পাৰ্কিং হ'ল। আমি এয়া আহি পালোঁ গাৰ্ডেন অফ কেভছ। এইটো টিকেট কাউণ্টাৰ। ইয়াতে পাৰ পাৰ্চন 100 ৰুপিজকৈ লয় আৰু বাচ্ছাবিলাকৰ 50 ৰুপিজ। লগতে কেমেৰা থাকিলে এইটোৰো এক্সট্ৰা চাৰ্জ লয়। এতিয়া আমি তললৈ গৈ আছোঁ। ইয়াতে টোটেল 12টা স্পট আছে। শিলৰ ফাকে ফাকে নিজৰাবোৰ ইমান ধুনীয়াকৈ বৈ আহিছে, দেখিলেই ভাল লাগি যায়। ইয়াতে ৰখি আমি ফটো ক্লিক কৰিলোঁ। প্ৰত্যেকটো স্পটলৈ যোৱাৰ বাবে তেওঁলোকে ধুনীয়াকৈ নিৰ্দেশনা দি ৰাখিছে, সেইমতে গ'লেই হ'ল আৰু। এতিয়া আমি আহিম নেক্সট এটা স্পটলৈ। এটা ভাল লাগিল, আমি যিফালেৰে গৈছোঁ পিছত বেক কৰি সেইফালে আহিব নালাগে। তেওঁলোকে ধুনীয়াকৈ আটাইখিনি প্লেন কৰিছে, মানে একেবাৰে শেষত আমি লাষ্ট পইণ্টটো পাম আৰু তাৰ পৰা আমি বাহিৰলৈ ওলাই আহিব পাৰিম। এতিয়া আমি গৈ আছোঁ এটা কেভৰ ভিতৰলৈ। চাৰিওফালে শিলেৰে আৱৰা এই কেভটোৰ মাজেৰে আমি আহি আহিছোঁ। টুপটুপকৈ পানীবোৰ পৰি থাকে গাত, খুব ভাল লাগে। এতিয়া আমি ওপৰলৈ উঠি আহি আছোঁ। এইবাৰ গৈ আছোঁ স্পট নম্বৰ 6 অভিমুখে। মোৰ আটাইতকৈ এইটো ফলছে ভাল লাগিল। ওপৰৰ পৰা পানীখিনি যে কি ধুনীয়াকৈ আহিছে, বাৰিষা যে খুব ভাল লাগিব। যেতিয়া পানীৰ ফ'ৰ্চটো বেছি হয় ন, এতিয়া পানী অলপ কম আছে। এবাৰ বাৰিষা আহিবও খুব ইচ্ছা আছে। ইয়াতেও আমি ঢেৰ ফটো উঠিলোঁ। বহুতখিনি টাইম ইয়াতে আমি বহিলোঁ। পানীৰ চিটিকনিবোৰ যে গাত আহি পৰে, কি যে মজা লাগে নহয়, তাতে গ'লেহে অনুভৱ কৰিব পাৰিব। চাৰিওফালে জংঘল, সেউজীয়া আৰু সেউজীয়া। তাৰ মাজে মাজে আমি গৈ আছোঁ। কি যে ভাল লগা পৰিৱেশ। ইমান ধুনীয়াকৈ তেওঁলোকে যে গোটেইখিনি বস্তু চিজিল কৰি ৰাখিছে। বহুত ফলছ আছে ইয়াতে, আৰু প্ৰতিটো ফলছত যোৱাৰ বাবে চিৰিবোৰো খুব সুবিধাজনক হৈছে, ভাল লাগিছে। এইটো এটা স্পট। ইয়াতে আপোনালোকে চাবচোন, মাতৃগৰ্ভত সন্তানটো থাকিলে যেনেকুৱা এটা ৰূপ লয়, সেই ৰূপটোৱে লৈছে শিলত নিজে নিজে। এতিয়া আমি নেক্সট যাম। ইয়াতে 2টা স্পট আছে, সেইটো একেলগে আমি চাম। এইটো এটা বেম্বো ব্ৰিজ হয়। ইমান ওখত তেওঁলোকে ব্ৰিজখন বনাইছে, মানে কাৰুকাৰ্য দেখিলেই ভাল লাগি যায়। দেখিছেনে? সেইফালেৰে এণ্ট্ৰি আৰু সেইটো ব্ৰিজেৰে এক্সিট। এনেদৰে তেওঁলোকে এইখিনি ধুনীয়াকৈ সজাই তুলিছে। এইটো এটা মেডিচিনেল পানীৰ স্ৰোত হয়। আমি ইয়াৰ পৰা পানী খালোঁ, একেবাৰে ঠাণ্ডা পানীখিনি। অকণমান বটলত ভৰাই লৈও আহিলোঁ। বেমাৰ আজাৰবোৰ ভাল হয় বোলে এই পানীখিনি খালে। এতিয়া এইটো চাওকচোন, কি ধুনীয়াকৈ শিলত নিজে নিজে হাৰ্ট শ্বেপ এটা হৈ উঠিছে। এনেদৰে আমি প্ৰায় 3 ঘণ্টামান খুব সুন্দৰ সময় ইয়াতে অতিবাহিত কৰি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰত ওলাই আহি অকণমান ফল মূলৰ জুতি নল'লে শ্বিলং অহাটোৱে যেন আধৰুৱা হৈ ৰ'ব। কিৱি আৰু আনাৰসৰ জুতি ল'লোঁ, আৰু ইফালে ভোকো লাগি আহিছে, সেইবাবে ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনত সোমাই লাঞ্চটোও কৰি ল'লোঁ। আজিৰ দিনটো পৰিয়ালৰ সৈতে খুব ধুনীয়াকৈ অতিবাহিত কৰিলোঁ। আপোনালোককো দেখুৱালোঁ ক'লৈ গ'লোঁ, কি কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আকৌ এনেদৰে নতুন
ট্ৰেভেলিং ব্লগ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই।